हेलो आज আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছো। আজি ৰেচিপিটো অলপ সৰু মাছৰ হ'ব। সৰু মাছৰ চৰচৰি কম চৰচৰি বনাম। চৰচৰি বনাবৰ কাৰণে পিয়াজ কাটি ললো, এক টমেটৰ আদা কুটি লৈছো, নহৰু কাটি লৈছো, জলকীয়া কাটি লৈছো আৰু ধনিয়া পাত। এতিয়া ইয়াতে সৰু মাছখিনি দিম আৰু একেলগে মিলাম। চাই থাকক। এয়া ধুনিয়াকে মিলাই ললো, ধুনিয়াকে খানি লৈছো। এতিয়া দিব হালধি দিছে, হালকা জিৰা গুড়া, এতিয়া দিব জলকীয়া গুড়া, এতিয়া দিলে এয়া নিমখ। চাই থাকক। এয়া ধুনিয়াকে মিলাই লোৱা হ'ল। এতিয়া দিছে এয়া মাষ্টাৰ অইল। এতিয়া দিয়া হ'ব মাছখিনি। এয়া মাছখিনি দিয়া হ'ল, দেখিছে ধুনিয়াকে। এতিয়া মাছখিনি মিলাব। এয়া ধুনিয়াকে মিলাইছে মাছখিনি, ধুনিয়াকে মিলোৱা হৈ আছে। চাই থাকক। মোৰ চেনেলটো যদি আপোনালোক নতুন আছে সাবস্ক্ৰাইব কৰিব, লাইক কমেন্ট কৰিব। ধুনীয়া ভিডিঅ' দেখাই থাকিম মই কেনেকৈ কি বস্তু কেনেকৈ ৰেচিপি বনাই। এয়া ধুনীয়াকৈ খানা হৈ গ'ল, দেখিছে। ফাইনেলি কেৰাহীটো গৰম হৈ গ'ল, তেল ঢলা হ'ল, তেলখিনি গৰম হৈ গৈছে। এতিয়া দিয়া হ'ব ধুনীয়াকৈ হিলাই দিয়া হ'ব। একেলগে নথব, কেৰাহীটো চাৰিওফালে বস্তুখিনি হালকা কৰি মেলি দিব ধুনীয়াকে। এয়া দেখিছে। এতিয়া হালকা গেছটো কমাই দিব আৰু এখন ঢাকন দি ঢাকি দিব। এয়া ঢাকি দিয়া হ'ল। এয়া দেখিছে। এতিয়া আকৌ হালকা হিলাই দিয়া হ'ব। দেখক। পানী দিয়া নাই, ইয়াত টমেটোৰ পানী ওলাইছে। আপোনালোকে ভাবিব পাৰে পানী দিছোঁ বুলি, পানী দিয়া নাই, পানী নিদিব। দেখিছে চেণ্টটো ধুনীয়া ওলাইছে, খাওঁ লাগিছে, কিন্তু সিজা নাই। সিজিলেহে খাম। গেছত যেতিয়া বনাই আছোঁ, গেছৰ জুইটো তলফালৰ পৰা লাগি আছে, তলফালে হয়তো জ্বলি যাব পাৰে। সেইকাৰণে কেৰাহীটো অকণমান টেৰা কৰি দিব, অলপ ঘূৰাই দিব কেৰাহীটো। এতিয়া চবফালে ঘূৰাই সিজাব, ধুনীয়াকৈ সিজিব, তলত লাগিও নধৰিব বা জ্বলি নাযাব। চাই থাকক। এয়া দেখিছে আমাৰ সৰু মাছৰ চৰচৰিটো ফাইনেলি তৈয়াৰ হৈ গৈছে। মই খালি ভিডিঅ'টো বনায়া নাই, আপোনালোকক মই শিকাইও আছোঁ কেনেকৈ বনাব লাগে। চাব, ভাল লাগিলে কমেণ্ট কৰিব। চেনেলটো যদি নতুন আছে সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ভাল লাগিলে কমেণ্ট কৰি জনাব, বেয়া লাগিলেও কমেণ্ট কৰি জনাবচোন। এয়া মোৰ চেনেলটো চাব আপোনালোকে। মই প্ৰতিদিনে এটা ভিডিঅ' ৰেচিপি বনাই আপোনালোকক দেখুৱাম, চাই থাকিব। ফাইনেলি হৈ গ'ল কমপ্লিট। এতিয়া ওপৰৰ পৰা দিম ধনিয়া পাত। এয়া ধনিয়া পাত দিলোঁ, ধনিয়া পাত দিয়া হৈছে। ধনিয়া পাত দি দিলোঁ। ফাইনেলি এই চৰচৰিটো বনাবৰ কাৰণে আপোনালোকে যদি মোৱা মাছ লয়, ডাঙৰ চাইজৰ মোৱা মাছ ল'লে বেছি ভাল। আপোনালোকে মোৱা মাছ ল'ব। এয়া কমপ্লিট হৈ গ'ল, আমাৰ চৰচৰিটো বনি তৈয়াৰ হৈ গ'ল। আকৌ কৈছোঁ, ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব।
আৰু মোৰ চেনেলটো যদি নতুন আছে সাবস্ক্ৰাইব কৰি দিব। এয়া ধুনীয়াকৈ আমাৰ ৰেচিপি বনি তৈয়াৰ হৈ গ'ল। আজিলৈ আহোঁ ইমানতে, বাই।